हेलो फ्रेंड्स पुनर्बार मोर नतुन भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আসলতে মই আজি ভিডিওটো বনালো আমাৰ খেতি পথাৰত কিমান কষ্ট হয় আৰু এই কষ্টৰ মাজেৰে আমি কিমান কষ্ট কৰি কাম কৰিবলগীয়া হয় তাকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। ইপিনে সৰু মাহী ডাঙৰ মাহী আৰু মোৰ পেহী শাশুমা ইপিনে আছে ভণ্টি গোটেই দিনটো ইমান ৰ'দত এনেকৈ কষ্টৰে কাম কৰি আছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ। হাই ফ্ৰেন্ডস ভিডিওটা ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কৈ দে কিবা এটা। হাই ফ্ৰেন্ডস আপোনালোকেতো জানে এতিয়া খেতি বাতিৰ কাম চলি আছে বহুত ভাল লাগে খেতিৰ কাম কৰি। লাইক কৰিবি শেয়াৰ কৰিবি চবকে কৈ দে। এতিয়া ময়ো কঠীয়া উঠুৱাম পেহীহঁতক অকণমান হেল্প কৰি দিম। কঠীয়া উঠুৱাই ভাল লাগিছে বহুত সঁচাকৈ। এতিয়া গৈ আছোঁ আইতা ওচৰলৈ। ইপিনে আইতা আছে অকলে কঠীয়া উঠুৱাই। আমি আইতাবিলাকক আবু বুলি মাতোঁ। এতিয়া আবুৱে কিবা ক'ব অকণমান। ইফালে আছে আমাৰ আবু কৈ দে। খেতিৰ কাম কৰি ভাল লাগছে না আবু? ভাল লাগছে পানীগিলা শুকিয়া গেল না আৰু পানীয়ে নাই ৰাতিতে পানী শুকিয়া গৈছে। কালি ৰ'দত কি হৈছিল? কালিকা ৰ'দতে মাথা ঘূৰাইছিল আৰু আজি আৰু অলপ আজি ঠিকে আছে ন? সেইকাৰণে আৰু আছোঁ সেনেকৈ। আইতা এতিয়া বহুত কাম কৰে যি বনাব দিওঁ লাৰু পিঠা গোটেই বনাই খুৱাই মোক। আইতাৰ পৰা মই খাব পাওঁ এইবিলাক বস্তু। ক'ব হাই বিধান তুলি আছোঁ। মোৰ মা নাই, মা এৰি বহুত দূৰলৈ গুচি গৈছে মোক। আৰু মা যোৱাৰ পিছত এতিয়া মই পেহী শাহুমাকে মাৰ ৰূপত পাইছোঁ। কিবা হ'লে পেহী শাহুমাকে কওঁ হেল্প কৰে মোক বহুত হেল্প কৰে। পেহী শাহুমা মাহীহঁত গোটেইখানে মোক বহুত হেল্প কৰে আৰু যিমানখিনি মানে এতিয়া ঘৰ পূজা পাঠ আদি কৰি মাহীহঁত নাহিলে একো কৰিব নোৱাৰোঁ মই। আৰু মই আচলতে মই কঠীয়া উঠুৱাম বুলি অহা নাছিলোঁ। পিছত আহি পেলাই মই ৰ'ব নোৱাৰিলোঁ কাৰণ আগতে বহুত কৰিছোঁ অভ্যাস আছে যেতিয়া অকণমান কৰি দিলোঁ। আৰু মিষ্টি আনিছে আৰু নাই একো। আমি চিংগিৰা বুলি কওঁ। এতিয়া আমি চিংগিৰা খাম। এয়া ডাঙৰ মাহী আমাক খাবৰ কাৰণে দি আছে। সিপিনে আছে মোৰ পেহা শ্বশুৰ হয় খাব লাগে নহয়। মোৰ মায়ে দিছে চিঙৰা। এইফালে মোৰ ননন হয়, ইফালে মোৰ ডাঙৰ মাহী, সিফালে সৰু মাহী। ওচৰত লৈ যাম ৰ মোবাইল। এতিয়া আপোনালোকক কিবা অকণমান ক'ব দেউতাই। এয়া দিছোঁ দেউতাক। মানুহক সহায় কৰি ভাল পায়। মানুহক সহায় কৰি ভাল লাইক পায়। কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। সাবস্ক্ৰাইব আচ্ছা ঠিক আছে। ঠিক আছে দে। আৰু এইটো হেৰি মোৰ বোৱাৰী হয় আৰু মোৰ বোৱাৰী বহুত ভাল মনৰ হয়। ভাল মনৰ ছোৱালী। এইটো মিষ্টি আনিছে। আমি খাম এতিয়া। এইফালে আমাৰ মায়ে খাইছে। পেহী শাশুড়ী হৈ মোৰ খাই ভাল লাগছে চিঙিৰাটা বৰ সোৱাদের। আমাৰ মিষ্টিৰ লগত খাই আছোঁ বঢ়িয়া লাগিছে। এতিয়া ময়ো খাম চিংগিৰাটো নাখাওঁ মিষ্টি খাম এটা। মোৰ ভণ্টিয়ে খাব এতিয়া মোৰ আঠা। ভণ্টি মাহীহঁতৰ হাতৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আমাৰ ডাঙৰ মাহী বহুত ভাল। সৰু মাহী ডাঙৰ মাহী গোটেই মানে ইমানে হেল্প কৰে মোকো বহুতেই ভাল। আৰু এইবিলাক গোটেই কাপোৰ ডাঙৰ মাহী সৰু মাহী মিলি পেলাই বনাই দিয়া কাপোৰ হয়। মই পিন্ধি আছোঁ যে কঠীয়া হৈ গ'ল এতিয়া কঠীয়া উঠা। আমি এতিয়া যাম
আপোনালোকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে শেষত জনাব নাপাহৰিব, লাইক কৰিব। আৰু মোৰ মাহীহঁতৰ কথাটো ক'লোৱে কেনেকুৱা কি। মই আপোনালোকৰ মাজলৈ আকৌ ভাল ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ বাই।